আজি 29 মে'ত স্বাস্থ্য খণ্ডৰ ANM আৰু অন্যান্য পদৰ বাবে হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতখন মই সমাধা কৰি দিব বিচাৰিছোঁ। আপোনালোকৰ কিমানটা প্ৰশ্ন উত্তৰ শুদ্ধ হৈছে সেইখিনি আপোনালোকে চাই ল'ব। আহকচোন পলম নকৰি আমি প্ৰশ্ন কাকতখন সমাধা কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে হোৱাট ইজ এন আৰ্টিক টাৰ্ন। এতিয়া আৰ্টিক টাৰ্ণৰ ইয়াৰ শুদ্ধ যিটো অপশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মাইগ্ৰেটৰী বাৰ্ড। এই মাইগ্ৰেটৰী বাৰ্ডটো আপোনালোকৰ তাত আছে, এইটো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, মাউণ্ট আবু ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য আৰাভেলিজ, অৰ্থাৎ আৰাভেলি ৰেঞ্জত ই অৱস্থিত। কুৱেশ্যন নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টাইপে। আপোনালোকৰ তাত টাইপে বুলি আছে, গতিকে টাইপেটোৱে শুদ্ধ হ'ব। একচুৱেলি টাইপে চিটি হ'ব লাগে। কুৱেশ্যন নেক্সট, কাৰেঞ্চি অফ কুৱেইট, অৰ্থাৎ হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট সেইটো আছে, তাৰ শুদ্ধ উত্তৰটো হ'ব ডিনাৰ। আপোনালোকৰ ডিনাৰটোৱেই শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড, এইটো হ'ব এছিয়া। কুৱেশ্যন নেক্সট, ইয়াত আছে এভেষ্টা ইজ দ্য হোলি বুক অফ হুইচ ৰিলিজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেৰ'এষ্ট্ৰিয়ানিজম, এইটো শুদ্ধ উত্তৰ হ'ব। এইটো জৰ'এষ্ট্ৰিয়ানিজমটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। ZORO এইটো যিটো আছে জৰ'এষ্ট্ৰিয়ানিজম, এইটোৱে হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, হু ৰট দ্য হেৰি পটাৰ ছিৰিজ অফ বুকছ। এতিয়া হেৰি পটাৰ ছিৰিজ অফ বুক বুলি কোৱাৰ লগে লগে আপোনালোকৰ এইটোৰ শুদ্ধ উত্তৰ হ'ব JK ৰ'লিং। কুৱেশ্যন নেক্সট, হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৌটিল্য। আৰু এটা আপোনালোকে জানি থ'ব, এইটো হ'ল বিষ্ণুগুপ্ত, এইটো শুদ্ধ হয়, কিন্তু আপোনালোকৰ অপশ্যনত কৌটিল্য আহিছে, কৌটিল্যটোৱে শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন টু ৱাক ইন স্পেচ। এই কুৱেশ্যনটো অকণমান টেকফুলি দিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলেক্সে লিঅ'নভ। আলেক্সে লিঅ'নভটোৱে শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নেক্সট, দ্য টেষ্ট অফ ইণ্ডিয়া ইন দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পেনী। এইটো হ'ব টেষ্ট অফ ইণ্ডিয়া বুলি ক'লে আমুল। আমুলটো আমাৰ যিটো আমুল তাজা যে আছে, এইটো আমুলটোৱেই হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, বাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। ইয়াৰ শুদ্ধ হ'ব গংগা, দ্য গংগা, গংগা ৰিভাৰৰ পাৰত। নেক্সট কুৱেশ্যন, পিংক চিটি। পিংক চিটি বুলি ক'লে আমাৰ ৰাজস্থানৰ জয়পুৰ হ'ব, জয়পুৰ। কুৱেশ্যন নেক্সট, হুইচ ৱাটাৰ ৱে কানেক্ট দ্য আন্দামান চি উইথ চাউথ চাইনা চি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মালাকা, ষ্ট্ৰেইট অফ মালাকা বুলি আপোনালোকৰ তাত আছে, এইটোৱে হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, অথৰ অফ ডেভিড কপাৰফিল্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাৰ্লছ ডিকেন্স। চাৰ্লছ ডিকেন্সেই হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নেক্সট, সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফুটবল। হুইচ স্পৰ্টছ বুলি আহিছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফুটবলৰ লগত, ফুটবল। কুৱেশ্যন নেক্সট, লোকসভা মেম্বাৰ্ছ ফ্ৰম আছাম, ডেট ইজ 14, 14 হ'ব। কুৱেশ্যন নেক্সট, হেডকোৱাৰ্টাৰ অফ ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইয়াৰ হ'ব জেনেভা, ই ছুইজাৰলেণ্ডত আছে। কুৱেশ্যন নেক্সট, ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি ইন ইণ্ডিয়া। ইয়াৰ শুদ্ধটো হ'ব কুতুব অল দিন আইবাক, এইটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নেক্সট, হু এমং দ্য ফলোয়িং ৱাজ এ ছন অফ এম্পায়াৰ বাবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হুমায়ুন। আপোনালোকৰ প্ৰথম অপশ্যনটোতে আছে, হুমায়ুনটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নেক্সট, জালিয়ানাবাগ মেছাকি টুক প্লেচ ইন হুইচ অফ দ্য ফলোয়িং চিটিজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অমৃতসৰ, অমৃতসৰতে এইটো হৈছিলে। কুৱেশ্যন নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ অলছ' ন'ন এজ কমন চল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছডিয়াম ক্লৰাইড। ছায়েন্সৰ মেক্সিমাম ইয়াত আপোনাৰ ছায়েন্সৰ এনেকুৱা এটা প্ৰশ্ন নাই য'ত মই ভিডিঅ' বনাইছিলোঁ তাত নপৰাকৈ আছে। আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাইছে তেতিয়াহ'লে সম্পূৰ্ণ শুদ্ধ কৰিবলৈ সক্ষম হৈছে বুলি ধৰিব পাৰিছোঁ। প্ৰতিটো কুৱেশ্যনে পৰিছে। কুৱেশ্যন নেক্সট, টাইফয়েড ফিভাৰ ইজ ডিজিজ কজ বাই। এতিয়া টাইফয়েড ফিভাৰটো বেক্টেৰিয়া, এইটো বেক্টেৰিয়াৰ দ্বাৰা হয়। ইয়াৰ একচুৱেলিটো আছিলে, মই তাত দি দিছিলোঁ মোৰ ভিডিঅ'ত, চালমনেলা টাইফি আছিলে, এইটো মই দি দিছিলোঁ তাত। কুৱেশ্যন নেক্সট,
not spread by mosquito. Following which one is not spread by mosquito? Yet not spread by mosquito দ্বাৰা spread নহয় অৰ্থাৎ নিবিয়পে এইটো হ'বলে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব কালা আজাৰ কালা আজাৰটো কিহৰ স্যান্ডি ফ্লাই দ্বাৰা স্প্ৰেড হয় স্যান্ডি ফ্লাই যেতিয়া বাইট কৰে তেতিয়া হয় বাকি আপোনাৰ ফাইলেৰিয়া ডেংগু চিকুনগুনিয়া এইকিটাত কি হয় আপোনাৰ মস্কিটোৱে ইনসেক্ট কৰে বাইট কৰে তাৰ পিছত এটো হয় কেতকে ভেক্টৰ হয় হেবু কোৱেশ্চন নেক্সট ডেফিচিয়েন্সি অফ আইৰন কজেস এটো তো সকলোৱে জানে এটো এনিমিয়া কোৱেশ্চন নেক্সট which of the following is an antibiotic ইয়াত দিছে ফিনল এলকহল এৰিথ্ৰমাইসিন আৰু ইটস এটো এৰিথ্ৰমাইসিন তো শুদ্ধ উত্তৰ হ'ব মই এটা আপোনালোক কৈ দিছো এৰিথ্ৰমাইসিন ইজ known as microlial antibiotic মনত ৰাখিব question next mitochondria are present in which part of the cell ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাইটোপ্লাজমত mitochondria to present থাকে the force acting on unit area of surface is called pressure sub pressure question next which of the following is produced by vibrating diaphragm ইয়াৰ শুদ্ধটো হ'ব sound wave actually sound wave to আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব question next deficiency of vitamin A causes এটো হ'ব night blindness বৰ্তমানলৈকে মোৰ ওচৰত এইগিতে প্ৰশ্ন পৰিছিলে মই পাইছিলো আৰু পৰৱৰ্তী প্ৰশ্নখিনি মই অতি সোনকালে আপোনালোকক সমাধান কৰি দিম আপোনালোকে কিমানটা হৈছে নিজে চাব পাৰিব আৰু কিমান নম্বৰ পাব সেইখিনি নিজে জানিব পাৰিব আশা ৰাখিছো এই ভিডিওটোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব ধন্যবাদ